মানে এটা বস্তু দেখাই যাম তোমাৰ এটা বস্তু এটা দেখাই এইটো কি যা এই পাৰ ৰাখোতো মন লাগছে আমাৰ এটা এনেকুৱা তই আমাৰ গাঁৱৰ মানুহ যদি চাই আছা নহয় ৰাখত আমাৰ এনেকুৱা দিবি দেই বৰ্তমান আছোঁ আমাৰ ৰঙিয়া যি জুলেন খাব আহিছিলোঁ কেতিয়াবা এই দুগু কিনিছিলোঁ গম পা নাই এই কি বুলি কয় এই আমি ক'ত গৈছিলোঁ পইচা কেইটকা আনছে বা পইচা কেইটকা আনছে তই হা তই গাড়ী জনাবি তুমি 1 টকা নানাকে তাতে দেখিছে নাই তাতে উঠিব গাইজ মানুহ হ'ব লাগে আমাৰ দৰে পইচা হৈছে 1 টকা নানাকে দিলে যাবা এই ধন কিবা ফ্ৰীতে হয় নেকি সোধে নহয় তাক নাই দিওঁ এই ধন দে তোক চেলেঞ্জ এটা দিছোঁ যদি তই ফ্ৰীতে যদি দোকান কিবা খাই দিবা না তই মোৰ তাৰ পৰা 100 টকা পাবি আচল টেষ্ট কৰিম তাতে আচল ল'ম বুলি কম বেয়া হ'বনে কওঁ দে হ'বনে চাম সদায় তই কৰিবি না খাই চাবি নেকি তই টেষ্ট কৰিবি দে যা চেলেঞ্জ যা আৰু তাকো চেলেঞ্জ এটা দিছোঁ ফ্ৰীতে বস্তু খাব দিছোঁ তাক ফ্ৰীতে যিকোনো বস্তু এটা খাব দিছোঁ ইয়াতে অঁ 100 টকা দিম দে যা এইজনে কি ধুনীয়া ধুনীয়া জুপি আছে কৈছা আপোনালোকক যদি লাগে আহি যাব এইগিলাখানটো চাপৰি জুপি এইগিলাখান বিটুৰ টুপিটো লাগিছিলে বিটুৰ টুপি দাম কেনেকুৱা ইমান এইগিলাখৰ 190 হা এইটোত কেই টকা লৈছিনো এইটোত কেই টকা লৈছে এইটোত কেই টকা লোৱা আনবা এইটোত দাম কেই টকা লোৱা আনবা এইটো 180 টকা লৈছে হা 100 টকা লৈছে এইটো পাৰ্থতো সেনেকুৱা গাইজ মানে ইমান বস্তুবিলাকত বহুত দাম এই চাইকেলখন কি শুন না মানে এটা বস্তুৰ দাম শুনি মাথা এটা গৰম উঠি যায় গম পাইছি না এই কিবা কবি নে তই আৰু কিবা কবি না ভাল লাগছে কিন্তু ইমান দাম অ' মাইনে আদা কিবা খাই আছে মই এইটো কথা কৈছোঁ তই বেলেগ কথা কি যাম এই যাম যা উঠিকে যা পইচা দিম যা মই গাইজ মানে আজি ইয়াতে প্ৰথম দিন গম পাইছি না যা উঠকে যা পইচা আছে যদি উঠকে তই উঠিব পাৰা ভাই আমাক উঠাই দিবি আমাক উঠাই দিব নেদে বোলে কি ভাবছি কি কয় কি কয় মানে গাই মানে এইটো উঠলে মাথা চাথা ঘূৰে নাই হা মাইনে হাতে দাই আছে মাইনে হাই দিয়ে এটা লাজ লাগা নাই তহঁতৰ ফেভৰেট বস্তু এইগিলা আপোনালোকে আহি যাব আমাৰ ৰঙিয়াত এখন জুলেন চলি আছে ধুনীয়াকৈ আহি যাব ডোণ্ট ৱাৰি অ'কে হয় মজা 500 টকা বে ফিক্স প্ৰাইচ 500 চাব পাৰিবি দি লেডিজ বোলে এইকেইটা ডেন্স লেডিজ পিন্ধিলেও গম নাপায় গম পাইছি নাই সঁচা সঁচা কোনেনো কোনেনো ইমান চাই দে ঘুটাক দে তই এখন ল'বি নে নাই হা এখন ল'বি নে নাই এখন ল'বি নে
যদি নকওঁ দি বেয়া কথা হৈ যাব আজিকালি মুখেদি কোৱা এই দাদা আগতে এইটো বস্তু বহুত ব্যৱহাৰ কৰিছিলোঁ ন এইটো এই জোতাৰ লগত ইটানটো আছে জোতা পিন্ধা প্ৰাইভেটত পঢ়া মই চৰকাৰীত পঢ়ো দেউতা আনিছিল প্ৰথমবাৰৰ কাৰণে আগতে সেই ষ্ট্ৰবেৰীৰ সেইটো আছে দেই মই ভাবিছিলোঁ খোৱা বস্তু আনিছিল খুলি কিনে মই খাই দিছিলোঁ সেইবাৰ দি কাপোৰ চাপোৰ কম দামত দি আছে আপি চলি লৈ নাথাকে হাও লৈ যা পাৰ্থ লৈ নাথাকে অ' তোৰ নায়ে থাকো পাইছিলি এই বাস্তৱে খালি এইটো কিন্তু ৰিক্সাৰ ফটো এটা নহয় লাগে কাৰণে এই শুন না বেতন এটা কৈছিল দে এনেকুৱা সোণা সোণা লাৰি আছে দেই আৰু এইখিনি কৈছিল গাৰ্লফ্ৰেণ্ডৰ কাৰণে নিবা লাগিছিলে তাৰপিছত নিবিৰা হৈ আকৌ গাৰ্লফ্ৰেণ্ড আছে অ' নায়ে পাৰি গৈছিলোঁ আছে ভিডিঅ' আছে কিবা চাইছিলোঁ কিজানি পাৰিলোঁ আমি মানে গাড়ীতে কি কৰিছোঁ তাকে ধৰিবই পৰা নাই এ ভাবি কিবা সৌ ঐ তাকে বানপানী হৈছিলে মই দেউতাৰ লগত আহিম দেই ভাল দেউতাৰ লগত আহিম মানুহ যে বহুত আছে লাগাতছে বহুত বেছি মানুহ আছে অ' এয়াৰ কাৰণে দি গুলি মাৰিবি নেকি কেইটকা বা সুধছোন কেইটকা সুধছোন কেইটকা অ' দাদা কেইটকা 50 টকাত কি বস্তা পাম নেকি ষ্টেচন মাৰি নহয় আকৌ মোক ঘূৰি দিম পিছফালে একো নাপাওঁ 50 টকা 10টা গুলি মাৰিব দিব তোক পাৰ্থ তই 10টা মানুহক মাৰিবি গম পাইছ নে নাই এনেই বেকাৰ গাড়ী এইগিলা খানে 50 টকা ল'ব লৈ পেলাই 10টা গুলি মাৰিব দিব তাতে কাম নাই এইগিলা খান আহি ভাল লাগে কিন্তু আপোনালোকৰ আহিব দেই ইয়াতে এই তাতে মদ খা ক'ত যাবা কাজা লাগি আছে চৰকাৰী থোৱা কাৰে তাতে যাব আমি এতিয়া ঘূৰাব নোৱাৰোঁ তাতে ঘূৰি যাব মই তাতে চিলি চিলি গোটাই ঘূৰি যাব যাবা তাতে মানে আমাক কোনো পকেটতে একো খাব নালাগে কেলে খাব নালাগে হা আমি দোকান দিম আমি নদা আমি দোকানে আমি আমাৰ তাতে কিন্তু চবেই পকেটতে খাই এইটো গম পাইছা নাই আমি সেইটা লক্ষী পূজাৰ দোকান দিওঁতে কম তাৰ পকেটতে খাইছি দুটা নেকি কে কাপোৰ ল'ব জয় শ্ৰীৰাম দাদা চিলি পাৰ লগা নাই চবে সেৱা চেৱা কাঢ়ি লওক গম পাইছে কি পুৰুষেতৰ কোনোখন গম পাইছোঁ দেই কোন কৈছে এই য'ত হেৰি অৰিজিনেল মানে এটা বস্তু দেখে এটা বস্তু দেখে এইটো কি যা এই পাৰ্থ ৰাসতো মন লাগছে আমাৰ তাতে এনেকুৱা তই আমাৰ গাঁৱৰ মানুহ যদি চাই আছা নহয় ৰাসত আমাৰ এনেকুৱা কথা দিবি দেই মাইনে ধৰা কৰি আছে কৰি আপনার মূর্তি বলে ভাবছি গোবর্ধন বরবত ডাঙা
এই বৰষুণ দিছিল যে তিতানে কিন্তু কিছু বস্তু জানা কিন্তু ই কিন্তু কিছু বস্তু জানে ন সীতাৰ অগ্নি পৰীক্ষা এইটো কি জানা যিখন সীতাক ৰামে মানে ৰাৱণে হেৰি কৰি দিছিল দিছিল হৰণ কৰি দিছিল তেতিয়া প্ৰথমবাৰৰ কাৰণে আছিল ৰামৰ ওচৰত আচ্ছা তেতিয়া অগ্নি পৰীক্ষা লৈছিল আমাৰ গাইজ কৃষ্ণ কিন্তু চাৰো সোমাই থাকে কৃষ্ণ মেইন কিন্তু এইফালে আহ তই এনেকুৱা কোনদিনা হ'ব পাৰিবি পাৰ্থ হৈ দেখোন পাৰ্থ পাৰ্থ শুন মানে আনে নাচি থাকবো আমি মানুহ চাই থাকো উল্টোতে হ'ব চুৰেশ মানুহবিলাক কি ধুনীয়াকৈ বহি আছে সেইফালেও আছে সেইফালেও আছে বহুত খবেশ কলতে এই খবেশ কলতে তো গাইজ মানে আমার মানে খবেশ কলতে ডাঙর হয়ে গেছে আমি যাওয়া এবার বললাম ও নাই চাইছে বুঝলিনি সব গাইজ মানে সব খবেশ কলতে ডাঙরিয়া মানুষের কম বসে তো তা শকত আনতে শকত আনতে বুঝছেন তখন বসে কম বসে না আকৃতি চাওক মানে বুজি কথা ভাল নাপায় কেইটাৰচি কৰি এটি হয় কিন্তু কেইটাৰচি কৰি গাই বৰ্তমান মানে আমি যাইছোঁ ঘৰত আৰু গাই আকৌ একোতো নাখাওঁৱে পইচা ইচ্ছা নাই এতিয়া ঘৰত যাওঁ তহঁতে চাউলিটো খাব পাৰিলি তোৰ পইচা আছিল খবিয়া গাড়ীখনকে খাব লাগিব দিয়া এইফালে যাবা এইফালে আহে কেইটা বস্তু খাব আছে তই গাড়ীখনে দাদাই নাতে দুই घूमने चला